নমস্কাৰ সকলোকে। এয়া চাওক পিহুৱে চুলিত কাটা কেনেকৈ মাৰে দেখাই আছে মোক। তাৰপিছত আকৌ খাবলৈ লৈছে। মই বোলো এইটো খোৱা বস্তু নহয়। তাই আকৌ খাবলৈ লৈছে। আকৌ চুলিত কেনেকৈ মাৰে এইটো দেখাই আছে কাটাটো। আমি এনেদৰেই টাইম পাছ কৰি থাকোঁ জানেনে। তাই মানে যি বস্তু পায় তাকে মুখত দিয়ে, কিয় বা নাজানো আৰু। যিয়ে বস্তু পায় চব মানে মুখত দিবই। কেতিয়ানো এৰিব তাইহে জানে আৰু এইফালে মই মানুহজনৰ সৈতে ডিছকাছ কৰি আছোঁ, অলপ ফুৰি আহোঁগৈ ব'লা, কিবা কিবি কেইটামান গ্ৰচাৰী কিনিবলৈ আছে, বিশাললৈকে যাওঁ ব'লা, এনেকৈ কথা পাতি আছিলোঁ আমি। তাৰপিছত এয়া পিহুক অকণমান ৰেডি কৰাই ল'লোঁ। ৰেডি মানে কি আৰু ফটো দিছোঁ। তাৰপিছত এয়া তাই অকণমান চিপাৰ লৈ আছে, পানী খাই আছে মানে। তাৰপিছত আমি ওলাই মেলি আমি শিৱসাগৰ যাম বুলি ভাবিলোঁ। শিৱসাগৰলৈকে গ'লোঁ। মানে ওলাই যোৱা নহয়তো, মানুহজন ঘৰত থাকিলেহে ওলাই যোৱা হয়। সেইকাৰণে আৰু পিহুও মনটোত ভাল পাব। তাইনো কিমান ঘৰতে সোমাই থাকিব, তাইৰোতো ওলাই যাবলৈ মন যায়। সেইকাৰণে আমি ভাবিলোঁ শিৱসাগৰলৈকে যাওঁ ব'লা। এনেই ফুৰি অহা হ'ব আৰু গ্ৰচাৰী কেইটামানো কিনা হ'ব। সেইকাৰণে আমি ওলালোঁ এয়া শিৱসাগৰলৈ বুলি গৈ আছোঁ। তাৰপিছত এইজনী হৈছে পিহু আৰু মই অলপ গাড়ীতে ভিডিঅ' কৰিছিলোঁ। ৰাস্তাটো অলপ বেয়া আছিলে, সেইকাৰণে গাড়ীখন দেখিছেনে কিমান হিলিছে, যেন ভূমিকম্পহে হৈছে। তাৰপিছত গৈ আছোঁ আৰু এনেকৈ গান শুনি শুনি। এইজনী পিহু, তাই যাওঁতে অলপ এনেকৈ থাকে, তাৰপিছত শুই যায় য'লৈকে যায়। অলপ দেৰি পিছত শুবই আৰু। তাৰপিছত এয়া বিশাললৈ গৈ পালোঁগৈ। ইমান ভিডিঅ' নকৰিলোঁ, পাহৰিয়ে থাকোঁ ভিডিঅ' কৰোঁ বুলি। ইমান ভিডিঅ' নকৰিলোঁৱেই, অলপ ভিডিঅ' কৰিলোঁ। এয়া অকণমান গ্ৰচাৰী কিনিবলৈ আছিলে, তাকে কিনিলোঁ। তাইক লৈ পিনে বজাৰ কৰিব অকণমান দিগদাৰেই হয় জানেনে, কোচত লৈ বহুত দিগদাৰ হয়। তাৰপিছত আমি গ'লোঁ পিজ্জা হাটলৈ, মানে ডমিন'জলৈ। পিজ্জা হাট নহয় দেই, ডমিন'জলৈ গ'লোঁ। ডমিন'জত গৈ পিনে ভাবিলোঁ পিজ্জা এটাকে খাওঁ, বহুত দিন খোৱা নাই। আমি অৰ্ডাৰ কৰিলোঁ পিজ্জা। তাৰপিছত চিকেন মিট বলছ আছিলে, তাৰপিছত এটা চকলাভা কেক। যিহেতু পিহুৱে এইবোৰ খাব নোৱাৰে, সেইকাৰণে চকলাভা কেককে অকণমান খুৱাম বুলি ভাবিলোঁ তাইক আৰু। তাই আৰু এইবোৰ দেখি পূৰা খাবলৈ লাগে নহয়। তাইক নিদিলোঁ পিছে দেই, এইবোৰ দিয়া নাই। এইবোৰ দিলেতো তাইৰ কাৰণে হানিকাৰক ন। এতিয়া ইমান সৰুতে এইবোৰ খাব পৰা নাই নহয়। সেইকাৰণে চকলাভা কেককে অকণমান খোৱালোঁ, ইমান নহয় আৰু। তাৰপিছত এয়া মানুহজনে অলপ ভিডিঅ' কৰি দিছিলে, তাকো অলপ এড কৰি দিছোঁ। ইজনী প্ৰথমতে বেগটো লৈ পিনে পূৰা আৰু যি পায় তাৰমানে তাকে খাবলৈ বিচাৰে যে, সেয়া বেগটোকে খাই আছে। মানুহজনে মনে মনে ভিডিঅ' কৰি আছিলে। সেয়াই আৰু। আৰু তাই জানেনে একেডোখৰতে বহি নাথাকে, কৰিম কি, মানুহজনে অলপ লৈ অলপ ঘূৰালে বাৰু। তাৰপিছত আকৌ মই ল'লোঁ। কৈছোঁ নহয়, তাই মানে ইফালে যাওঁ সিফালে যাওঁ সেইখন কৰি আছে, আৰু যি পায় তাকে মুখত দিছে আৰু চিঞৰিছে মানুহবোৰ দেখি। মানে মোৰ মানে একদম ডাঙৰ টাচ নিচিনাকৈ হৈ পৰে আৰু বাহিৰত ওলাই গ'লে। তাৰপিছত এয়া মানুহজনে অলপ ভিডিঅ' কৰিলে। তাৰপিছত আমি খালোঁ আৰু খাই মেলি ঘৰমুৱা হ'লোঁ সোনকালেই। এয়া অলপ ভিডিঅ' কৰি দিছিলে আৰু মানুহজনে। ভিডিঅ'টো চাই যদি ইয়াতে ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো অলপ চুটিয়ে হৈছে বাৰু। তাৰপিছত এইজনী পিহু, ইটো লাগে সিটো লাগে একদম মানে কৈছোঁ নহয়। ক'ৰবাত গ'লে যে মোৰ এইটো কাৰণে চিন্তা হৈ পৰে আৰু। তাই মানে এতিয়া এবছৰ হৈছে যে অকণমান খোজকাঢ়িব পাৰিছে আৰু টুপুক টাপাককৈ ইফালে যাওঁ সিফালে যাওঁ, মানে কেনেকুৱা কৰি থাকে। চব ল'ৰাই এনেকুৱাই নেকি, অকল মোৰ ছোৱালীজনীয়ে এনেকুৱা নাজানো আৰু দেই। তাৰপিছত এয়া আহি পিনে পালোঁহি ঘৰ পাই এয়া ছোৱালীজনীক অকণমান পানী খাবলৈ দিছোঁ। তাইক মানে ভাত খুৱাই আছোঁ। মানে আহি পিনি ভাত বনাই দিলোঁ, খিচিৰিকে বনালোঁ। সদায় খিচিৰিয়ে খুৱাওঁ বাৰু বেছিভাগেই ডিনাৰত। তাৰপিছত এয়া আলু ভাত এনেকৈ খিচিৰি বনাই পিনে এনেকৈ খিচিৰিকে খুৱাই আছোঁ, দাইল অকণমান লৈ পিনে। তাৰপিছত এয়া ফটো দুকপিমান লগাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু ছাবস্ক্ৰাইব বুটনটো টিপি থৈ দিব, আগলৈ অহা ভিডিঅ'বোৰ চাবলৈ পাব আপোনালোকে। বাই বাই, লাভ ইউ অল।
কথা এটা ক'বলৈ পাহৰিছিলোঁৱে, বা ছোৱালীজনী গুৱাহাটী যাবগৈ, সেইকাৰণে তাইলৈ এইযোৰ আনি দিলোঁ।